নমস্কাৰ, মোৰ নাম স্বপ্নালী দাস। আপোনাৰ বান্ধৱীলৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ আগলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে দৈৰ সৈতে খাচী মাংস বনাই দেখুৱাম। নিজৰ জোখৰ মতে এয়া মই নিমখ দিছোঁ। মই এয়া হালধি দিছোঁ। এতিয়া অকণমান নেমু চেপি দিম ইয়াত। এতিয়া মই এয়া মাংসখিনি অলপ সানি লওঁ। এয়া মই পিঁয়াজ ছটা বাকলি গুচাই ল'লোঁ। নহৰু ল'লোঁ, নহৰু অলপ সৰহকৈ লৈছোঁ। খাচী মাংস নহৰুটো হ'লে ভাল লাগে। এয়া আদা ল'লোঁ, এয়া লং, ইলাচি, দালচেনি ল'লোঁ, এয়া জলকীয়া ল'লোঁ। মই এতিয়া সকলোবোৰ এয়া পটাত পিচিম। এয়া ধুনীয়াকৈ ডাঙৰ চাইজৰ আলু দুটা গুচাই ল'লোঁ। মই এতিয়া এই দুটাও কাটি ল'ম। ডাঙৰ ডাঙৰকৈ দিছোঁ, খাচী মাংস হ'বলৈ বহুত সময় লয় যে।
এয়া আমাৰ এতিয়া দৈৰ সৈতে খাচী মাংস হৈ গৈছে। মই এতিয়া অলপ ধনিয়া দি দিম। এতিয়া গৰম গৰম ভাতৰ লগত আমি সকলোৱে খাম।